হেল্ল' গাইজ, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই নতুন ভিডিঅ'টোত আপোনালোকে হোৱাটছআপৰ বেকগ্ৰাউণ্ড কেনেধৰণে চেঞ্জ কৰিব পাৰি আৰু আপোনালোকৰ মোবাইলত হোৱাটছআপ দুটা কেনেদৰে ইউজ কৰিব পাৰি, তাৰ লগতে হোৱাটছআপৰ ষ্টেটাছ কেনেদৰে ডাউনলোড কৰিব পাৰি আৰু আপোনাৰ হোৱাটছআপৰ অনলাইন ষ্টেটাছ, টাইপিং ষ্টেটাছ এইবোৰ কেনেদৰে হাইড আৰু শ্ব' কৰিব পাৰি আপোনালোকক জনাম। এই সকলোখিনি কথা জানিবলৈ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপুনি সম্পূৰ্ণ তথ্য পাবলৈ নোৱাৰিব। নমস্কাৰ বন্ধুসকল, আপোনাৰ হোৱাটছআপৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ আৰু ষ্টেটাছ ডাউনলোড কৰিবলৈ, ইয়াৰ লগতে অনলাইন ষ্টেটাছ হাইড কৰিবলৈ আপুনি এটা এপ ডাউনলোড কৰিব লাগিব, যাৰ নাম হৈছে জিবি হোৱাটছআপ। জিবি হোৱাটছআপ ডাউনলোড কৰিবলৈ কি কৰিব লাগিব মই কৈ গৈছোঁ। আপুনি প্ৰথমে এটা ব্ৰাউজাৰলৈ যাব লাগিব, ক্ৰোম ব্ৰাউজাৰ। ব্ৰাউজাৰত যোৱাৰ পিছত ব্ৰাউজাৰত লিখিব লাগিব জিবি হোৱাটছআপ 18। ফাৰ্ষ্ট যোনটো আহিছে ইয়াত ক্লিক কৰিব লাগিব, জিবি হোৱাটছআপ APK 7.70, এটাত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত এনেকৈ এখন পেজ ওলাব, স্ক্ৰল কৰি গৈ থাকিব। ইয়াত এইটো দেখিব ডাউনলোড জিবি হোৱাটছআপ, ইয়াত ক্লিক কৰি দিব। অট'মেটিকলি ডাউনলোড হৈ যাব। এয়া আহি গ'ল। মই ডাউনলোড নকৰোঁ, যিহেতু মই ডাউনলোড কৰি থোৱা আছে, গতিকে ডাউনলোড মই নকৰোঁ। আপোনালোকে ডাউনলোড ক্লিক অ'কে কৰি ডাউনলোড নিজে নিজে হৈ যাব। অ'কে কৰিলে ডাউনলোড কৰি ল'ব। ইয়াৰ পাছত আহিছোঁ জিবি হোৱাটছআপনো কেনেধৰণৰ আমি চাওঁ। দুটা কালাৰ, এই যোনটো এইটো হৈছে প্ৰথমটো হৈছে জিবি হোৱাটছআপ। জিবি হোৱাটছআপটো হৈছে এনেধৰণৰ, যাক আমি কাষ্টমাইজ কৰিব পাৰোঁ। ইয়াত ছেকেণ্ড এডাল বাৰ্ছৰ দৰে থাকিব, এই বাৰ্ছডালত ক্লিক কৰিব। জিবি হোৱাটছআপটো ডাউনলোড কৰি ইনষ্টল কৰাৰ পিছত ইয়াৰ পাছত ইয়াত থিম কিছুমান আছে, এইবোৰ থিম এইটো চিলেক্ট কৰি এপ্লাই কৰি দিলে এপ্লাই হৈ গ'ল। ৰিষ্টাৰ্ট, সেয়া বেলেগ কালাৰ হৈ গ'ল এয়া। আৰু ইয়াত ষ্টেটাছ ডাউনলোড কৰিবলৈ মই দেখাই দিছোঁ। ধৰি লওক আপোনাৰ লগৰ এজনে ভিডিঅ' এটা দিলে, কিবা ভিডিঅ'টো আপোনাৰ ভাল লাগিলে, সেই ভিডিঅ'টো আপুনি ডাউনলোড কৰিব নোৱাৰে, যোনটো নৰ্মেল হোৱাটছআপ হয়। সেই ভিডিঅ'টোৰ কাৰণে আকৌ আপুনি বন্ধুজনক মেছেজ কৰিবলগীয়া হয়, ভিডিঅ'টো দেচোন বা দিয়াচোন। গতিকে এতিয়াৰ পৰা আপুনি কেতিয়াও খুজিব নালাগে ভিডিঅ'টো, আপুনি নিজে ডাউনলোড কৰিব পাৰিব। চাব, মই ডাউনলোড কৰি দেখাম। এইটো এটা ভিডিঅ'। এই ভিডিঅ'টো ইয়াত দেখিব পাব, ডাউনলোড অপশ্যন এটা আছে, কিন্তু যোনটো অৰিজিনেল হোৱাটছআপ হয়, যোনটো প্লে ষ্ট'ৰত পায়, সেইটোত এই ডাউনলোডটো নাথাকে, খালি অকল মিউটটো থাকে। ইয়াত ডাউনলোড কৰি দিলোঁ। ইয়াত ছেভ টু গেলেৰী, এতিয়া মোৰ এইটো ছেভ হৈ গ'ল গেলেৰীত। ইয়াৰ লগতে আৰু কিছুমান বহুত ফিচাৰ্ছ আছে, ফিচাৰ্ছসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জিবি ছেটিং, ইয়াত বহুত ধৰণৰ থিম, ইয়াৰ লগতে থিমত গৈ এনেকৈ গৈও থিমত পাৰি আপুনি। এইখিনি থিম একেখিনিয়ে থিমত গৈ উলিয়াব পাৰি। আৰু ফিচাৰ্ছ আছে, মই দেখাই আছোঁ। প্ৰাইভেচিত চাব, ইয়াত হাইড অনলাইন ষ্টেটাছ, ইয়াত দেখিবলৈ পাইছে ৰাইটিং ষ্টেটাছ, ৰেকৰ্ডিং ষ্টেটাছ, সকলোসমূহ হাইড কৰি থ'ব পাৰি। ইয়াত যদি মই হাইড কৰি দিওঁ অনলাইন ষ্টেটাছ, মই এতিয়া হোৱাটছআপটো ইউজ কৰি থাকিলেও মোৰ কোনেও দেখা নাপায় যে মই অনলাইন আছোঁ। এই জিবি হোৱাটছআপৰ লিংকটো মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তাতে পাই যাব। আপোনালোকে গৈ ডাউনলোড কৰি ল'ব, নহ'লে গুগলত চাৰ্চ কৰিও ডাউনলোড কৰিব লাগিব। আৰু আপোনালোকে একেটা ফোনতে দুটা হোৱাটছআপ ইউজ কৰিব পাৰিব তেতিয়া। ইয়াত দেখিছে মোৰ ফোনত দুটা হোৱাটছআপ আছে। এইটো হৈছে যোনটো প্লে ষ্ট'ৰত পায়,
এইটো হোৱাটছআপ এইটোত কোনো ধৰণৰ হেৰি এডিট কৰিব নোৱাৰি ইয়াত কিন্তু ইটোত হৈছে জিবি হোৱাটছআপটোত বহুতখিনি ফিচাৰ্ছ আছে এইটোত এক্সট্ৰা এডিশ্যনেল ফিচাৰ্ছ আছে মই জিবি হোৱাটছআপেই ইউজ কৰোঁ এইটো এটা বেলেগ নাম্বাৰত খুলি থোৱা আছে গতিকে একেটা ফোনতে আপোনালোকে দুটা হোৱাটছআপ ইউজ কৰিব পাৰিব আৰু ঠিক আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো থেংক ইউ You can't see me now,